নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এখনি নতুন কবিতা লৈ আহিছো। মই দেৰি নকৰি কবিতাটো আৰম্ভ কৰিব লৈছো। সপোন ভাঙি বালিচৰত মোৰ নতুন পৃথিৱী, সপোন ভাঙি বালিচৰত মোৰ নতুন পৃথিৱী। বাস্তৱৰ আধাৰ বিচাৰি ভাগৰুৱা মই, দুভৰি কঁপিছে। পাপী মৰিচিকাৰ মাজত অসংখ্য অৰ্ধদগ্ধ জকা আজি নিথৰে আছে। পাপী মৰিচিকাৰ মাজত অসংখ্য অৰ্ধদগ্ধ জকা আজি নিথৰে আছে। প্ৰকৃতিৰ মায়াজালত নীৰৱ আত্মাৰ আত্মসমৰ্পণ, প্ৰকৃতিৰ মায়াজালত নীৰৱ আত্মাৰ আত্মসমৰ্পণ। কোনোবাই প্ৰতাৰণাত ঈশ্বৰৰ সংজ্ঞা বিচাৰি পায়, কোনোবাই প্ৰতাৰণাত ঈশ্বৰৰ সংজ্ঞা বিচাৰি পায়, কোনোবাই সততাত নিজৰ অস্তিত্ব হেৰুৱায়। সঠিক ঠিকনা গোপন ৰাখি ভ্ৰমৰ দুৱাৰ সদায় মুকলি, সঠিক ঠিকনা গোপনে ৰাখি ভ্ৰমৰ দুৱাৰ সদায় মুকলি। জীৱন যৌৱন উকলিল প্ৰচলিত একেটা ৰেকৰ্ডিং, পৰিৱৰ্তন নাই মানে নাই, কোনো অধিকাৰো নাই। লগুৱা আমি ভ্ৰূণক্ৰমে, সপোন মানেনো কি? আমাৰ বাবে কল্পনাহে। নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ মোৰ স্বৰচিত কবিতাখিনিৰে আপোনালোকৰ মনত অকণমান হ'লেও জেগা বনাব পাৰিছোঁ। আশীৰ্বাদ কৰিব আৰু লগতে মোৰ পয়েটিক পিনাকেল চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, যাতে মোৰ কবিতাখিনি মই দূৰ দূৰান্তলৈকে বা দূৰ দূৰান্তৰ শ্ৰোতালৈকে পঠিয়াবলৈ সক্ষম হওঁ।